আৰু এনে মই টেংকিটো মানে অলপ নমস্কাৰ বন্ধুসকল, কেতিয়া গুণজান ব্লগ চেনেলৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আৰু আজি ব্লগটো অলপ বেলেগ ধৰণৰ হ'ব। আজি যিহেতু বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজা কেনেদৰে আমাৰ উদযাপন কৰিছোঁ তাকে দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু গোলাঘাটলৈ যোৱা ভিডিঅ'টো যদি আপোনালোকে নাই চোৱা তেনেহ'লে ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে গৈ চাব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই হেপিক ধুই ল'মগৈ। হেপী মানে মোৰ বাইকখনৰ নামটো মানে মই মৰমতে ৰাখিছোঁ হেপী। নামটো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে। যিহেতু মানে প্ৰসাদ খোৱা হ'ব সেইবাবে কলপাত কাটি আছোঁ। আমাৰ অংশু মানে কলপাত কাটিছে। কাটা আকৌ শেষ, বেয়া হৈ গ'ল বাদ দিয়া। আৰু এইফালে আমাৰ বিশ্বকৰ্মা দেৱৰ ওচৰত মালা আহি দিছোঁ। আৰু এতিয়া ধূপ লগাব লাগিব। আমাৰ পূজা কৰা হৈ গ'ল আৰু এতিয়া কণ মইনাহঁত আহিব আৰু প্ৰসাদ খাবলৈ। আমাৰ অংশ মানে ধূপ লগাইছে। চুৰিয়া পিন্ধিছে এতিয়া দুডাল লগাই দিয়া লাহেকৈ। ৰ'বা। আৰু এতিয়া আমাৰ হেপিক লগাব লৈছোঁ মালা। আৰু আমাৰ হেপিক পূৰা লগাই দিলোঁ মালা, মানে সৰু মালা, এতিয়া মানে পূৰা গছত লাগি থাকিব। আৰু এনে মই টেংকিটো মানে অলপ হেৰি কৰিছিলোঁ, এইটো চাই লওক আপোনালোকে। মোৰ চেনেলটোৰ নাম লিখা আছে। আঁতৰি দিয়া। আৰু সিটো চাইডে আছে নেক্সট লেভেল। যিহেতু বিকাশ দাৰ নেক্সট লেভেল ফেমিলি মই মেম্বাৰ হয়, সেইবাবে বাইকত লিখি দিলোঁ নেক্সট লেভেল। অংশুমান আমাৰ অংশুমানক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে। আমাৰ অংশ লোৱাই নাই।
দোকানটো পাতিছে দোকানটো পাতিছে নি পাপা দোকানত পাপা দোকানলৈ মাতিছে না তোৰ বা বালি উঠিব কিবা দিন নলগলে আমাৰ সুকন্যা ভাল ছোৱালী পাই এই মাছবোৰ নাই ভাল অথনি মই সবৰে মাছ দিছোঁ এই মাছ নাই শুনা আপোনালোকৰ ঘৰতে ইমান ঠাণ্ডাকৈ দিলা তাই বেলেগ বস্তু এই নকবি দেই বেলেগ বস্তু আমাৰ ঘৰত ঠাণ্ডা মানে বহি আছে আমাৰ এই ভাল ছোৱালী সবৰে মাছ শুনিছোঁ এই মাছ নাই সুকন্যা ঘৰে এক কৈছিলে মোৰ বহুতখিনি তুলি পাইছে কৈ দিয়ক এইখিনি কথা তুমি মাহৰ ৰখি আছে নহয় মাহৰ ৰখি থাকে নহয় মোলে হা গৰম পানা এই বাহৰ ভাত খাবলে লুচি বাইদেউ কৃষ্ণ 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 শংকৰা হৰি ভকতাৰা সনাতন এনে শেষে প্ৰিয়াংকু যোৱা নহ'ল দেই প্ৰিয়াংকু বাই বাই প্ৰিয়ংকা গম পায় বাৰু আমাক খুলি দিছোঁ ৰ'বা যোৱা যোৱা দেই আজিৰ ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাম নতুন ভিডিঅ'ত চিলড্ৰেন টাটা বাই বাই